হেল্ল' এভৰিৱান দিনটো লগুনে থকাৰ পিছত তাত এনেকুৱাকৈ গধূলি চাহ কাপৰ লগত নিমখীয়া কিবা এটা খাবৰ মন যায় গতিকে এইকেইদিন আমাৰ যেনেকৈ ৰমজান মাহ চলি আছে ৰোজা ৰাখি থকাৰ পিছত এনেও নিমখীয়া কিবা এটা খাবৰ মন যায় গতিকে মই ভাবিলোঁ যে মচুৰ দাইলৰ পকৰি ৰেচিপিটো আপোনালোকক দিয়াও হোৱা নাই গতিকে আমি যেনেকৈ এইকেইদিন ৰোজাৰ মাহত আচলতে এইটো লাগিবই আৰু গতিকে এয়া মচুৰ দাইলৰ পকৰি আচলতে কোনেও পাত্তা নাপায় বেচনেও পাত্তা নাপায় গতিকে এইফালে বাহিৰৰ ফালে মই ঘৰৰে যেনেকৈ নৰসিংহ ভেদাইলতা আমাৰ ঘৰৰে গতিকে এইফালে আহিলোঁ ছিঙিব আৰু লগতে ফুল কেইজোপাও আপোনালোকক দেখুৱাই দিলোঁ ইমান ধুনীয়াকৈ ফুলি আছে গতিকে মোৰ চেনেলটো যদি আপোনালোকে নতুনকৈ চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এইফালে মই কেপচিকাম বন্ধাকবি আলু অকণমান পিঁয়াজ জলকীয়া সকলোখিনি কাটি ৰেডি কৰি ল'লোঁ আৰু এয়া চাওক দাইলখিনি খুব ধুনীয়াকৈ পেষ্ট এটা বনাই ল'লোঁ আৰু এইফালে ভেদাইলতাও দিছোঁ দেই মই ইয়াতে গতিকে ভেদাইলতাটো আচলতে পেটৰ ক্ষতি নকৰে বহুত বেছি ভাল ঘৰৰে তাতে গতিকে এয়া আজিৰ ইফতাৰীটো মই এনেকুৱাকৈ দেখুৱাই আৰু কোনে কোনে এনেকুৱাকৈ খাই ভাল পায় প্লিজ জনাব তেতিয়াহ'লে আকৌ 10 মিনিট ব্লগত লগ পাই আছোঁ বাই।